55, 55 less 86, add 56, 58, 93, 55, 70, less 87, 91, 79. And the answer is, Srishti? 842. Same answer, both of you? 842, correct answer this time. নমস্কাৰ বন্ধু বান্ধৱীসকল, শিৱসাগৰ বোৱাৰীকেইটা আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাতে ভিডিঅ' আৰম্ভ কৰিব নোৱাৰিলোঁ, কাৰণ আজি বৰ ব্যস্ত হৈ আছিলোঁ। আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ঠাইত মানে চিত্ৰাংকন প্ৰতিযোগিতা আছিলে আৰু ল'ৰাটোক তাত যোগদান কৰিবৰ বাবে লৈ গ'লোঁ। আৰু শিৱসাগৰতেই হৈছিল, শিৱসাগৰ গধূলা ব্ৰাউন আৰু এখন শিৱসাগৰ ছোৱালী মহাবিদ্যালয়। দুয়োটাতে ভাল লাগিল দুয়োখন ঠাইতে, কিন্তু শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ এনে এটা ব্যতিক্ৰম অনুষ্ঠান দেখিবলৈ পালোঁ, যিটো আপোনালোকক মই নেদেখোৱাকৈ থাকিব নোৱাৰিলোঁ। আৰু মই নিজে অবাক, তেনেকুৱা এটা অনুষ্ঠান আছে বুলি কেতিয়াও মই ভবা নাছিলোঁ। আৰু শিশুসকলক মানে আৰ্টত মানে কম্পিটিশ্যনত ভৰাই দিয়াৰ লগে লগে আমি যিহেতু অভিভাৱকসকল আছিলোঁ, আৰু সেই অভিভাৱকসকলৰ বাবে সেই অনুষ্ঠানটো আছিলে, আৰু ময়ো তাত অংশগ্ৰহণ কৰিছিলোঁ। আৰু বহুতো আছিল, আপোনালোকক ভিডিঅ'ত দেখুৱাম, বহুত মানুহ আছিল মানে, আৰু বহুতে উপকৃত হৈছে বুলি মই ভাবিছোঁ। মই যিহেতু মানে মই নিজে নিজে ভাবি আছোঁ যে এনেকুৱা এটা অনুষ্ঠানত ল'ৰাটোক যদি মই দিব পাৰোঁ কিমান ভাল হ'ব বুলি। আৰু মোৰ দৰে বহুতো অভিভাৱকে এই কথাটো ভাবি আছে, আৰু সেইবাবে মই ভাবিলোঁ আজি ভিডিঅ'টোত মই বিশেষ একো নকওঁ, অকল মই ভিডিঅ'সমূহে আপোনালোকক দেখুৱাম, আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। মই ভাবোঁ যথেষ্ট উপকৃত হ'ব। আৰু শিৱসাগৰ ক'ত আছে সেই বিষয়ে মই আপোনালোকক জনাম। ঠিক আছে, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। যদি আপোনালোকে আপোনালোকৰ সন্তানটোক মেথছত পাৰ্গত হোৱাটো বিচাৰে, এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া আপোনালোকে বহুত কথা জানিব পাৰিব। ইয়াতে অহাৰ পিছত যেতিয়া আমি ফ'ৰ্থ লেভেল কমপ্লিট হয়, ইয়াতে মানে লেভেল হিচাপে শিক্ষাদান কৰা হয়, আৰু সেই ফ'ৰ্থ লেভেল আফটাৰ ফ'ৰ্থ লেভেল 5 টাইমছ বেটাৰ হোৱাটো আমাৰ গেৰাণ্টি। তাৰমানে যে দুটা এনেকুৱা নাম্বাৰ দিয়ে সৰু ল'ৰা ছোৱালীক যে, তেতিয়াহ'লে এই ভিডিঅ'টো শেষলৈকে চাওঁ। তাৰমানে মই শুনি আছিলোঁ এবাকাছ, কিন্তু ইমান যে শক্তিশালী বস্তু এইটো, 1 ছেকেণ্ডত যিকোনো অংক পূৰণ হৰণযোগ্য কৰি দিব পাৰে। তো মই আহিছোঁ SIP এবাকাছ, ইয়াতে ট্ৰেইনিং দিয়া হয় এইবোৰ। পোনপ্ৰথমতে টাইগৰৰ কথা পাতো আহক, তাৰপিছত দেখাই আছোঁ শক্তি। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া জ্যোতিৰেখা মেম এই ইনষ্টিটিউটৰ প্ৰিন্সিপাল হয়। তো বাইদেউ, এই বস্তুটো মানে আপোনালোকে এইটোতে শিক্ষা দিয়ে? এইটো কি বস্তু? এইটো এবাকাছ বুলি কয়। ইয়াৰ পৰা আমি কেলকুলেট কৰোঁ, কেলকুলেটিং যিটো চিষ্টেম। আপোনালোকে শুনিছে চাগে বহুতে, কোনে কোনে ইয়াৰ অহাৰ আগতে এবাকাছ শুনিছিলে বা জানিছিলে? ইম্পৰ্টেণ্ট, এইটো জানা নাছিলে। তো আজি মই চেষ্টা কৰিম থ্ৰু মাই প্ৰেজেণ্টেশ্যন এণ্ড লাইভ ডেমনষ্ট্ৰেশ্যন কি what is abacus and how this abacus skills will be helpful for the kids of class 1, 2, 3, 4, 5, 6. Okay? So, আৰু এটা কথা, এই SIP abacus আজি এই অনুষ্ঠানৰ জৰিয়তে আমি আৰু এটা SIP abacusৰ চেণ্টাৰ আপোনাৰ নিজৰ চহৰ শিৱসাগৰত লঞ্চ কৰিবলৈ গৈ আছোঁ। এইটো অহাকালিৰ পৰা এক্টিভ হ'ব। আজি ইভিনিঙত সেইটোৰ অফিচিয়েলি লঞ্চ হ'ব। সেইটোৰ কাৰণে এই অনুষ্ঠানটো আজি মই ইয়াত অৰ্গেনাইজ কৰিছোঁ, ৰাইট? চ' এই কনচেনট্ৰেশ্যন, উইল ইউ বি এগ্ৰি উইথ মি অল অফ ইউ? মোৰ লগত একমত হ'ব কি মোৰ বাচ্চাৰ কনচেনট্ৰেশ্যন? মই সদায় মানে পেৰেণ্টছৰ এই কমন এটা কমপ্লেইন পাই থাকোঁ, স্যাৰ আমাৰ বাচ্চাৰ না কনচেনট্ৰেশ্যন একদম নাই। বোলে কি প্ৰব্লেম কি হয়? কি মই তাক মানে বাবাক লৈ বহাওঁ, টিচাৰ পঢ়োৱা এটাকে বাচ্চা কিবা বেলেগ ফালে চাই থাকে, কিবা ভাবি থাকে, এটেনশ্যন ডিষ্ট্ৰাক্টেড হৈ থাকে বিকজ অফ মেনি ৰিজনছ, হয় নে নহয়? চ' হোৱাট ডু ইউ হেভ এজ সলিউশ্যন? কি আপোনাৰ বাচ্চাৰ যদি এনেকৈ প্ৰব্লেম আছে, আপুনি কি কৰিব? কি বাচ্চাৰ এটেনশ্যন অকণমান বঢ়াই দিব? কিবা আছে নেকি মেডিচিন বা ডক্টৰ আপোনাৰ? নাই তেনেকুৱা। চ' হোৱাট ইজ দ্য সলিউশ্যন? ফিয়াৰ অফ মেথ। মেথছৰ ওপৰত বহুত বাচ্চাৰ, বিশেষকৈ মানে গাৰ্ল চাইল্ড, দে এভইড মেথ বিকজ আমাৰ ব্ৰেইন ৱৰ্কটো কৰিব লাগে মেথছ কৰিবলৈ গ'লে, ৰাইট? সিহঁতে অকণমান লেজি টাইপৰ। বহুত বাচ্চা মই পাইছোঁ কৰিব নোখোজে, বাট এক্সেপশ্যনেলো আছে বহুত ইণ্টাৰেষ্টেড মেথছৰ ওপৰত। চ' ফিয়াৰ অফ মেথ, আনএবল টু ভিজুৱেলাইজ। বহুত বাচ্চাক মই পাইছোঁ কি আল্টিমেটলি আপোনাৰ লাইফত কিবা যদি এটা কৰিব লাগে, চব মা দেউতা, আমিও এজন পেৰেণ্ট, ময়ো এজন পেৰেণ্ট, আমি কি বিচাৰোঁ? আমাৰ বাচ্চাৰ জন্য লাইফত সাকসেসফুল
মই কৰিব বিচাৰো হয় নে নহয় ইচ এণ্ড এভৰি পেৰেণ্ট উই ডোন্ট ৱান্ট কি মাই চাইল্ড হেজ টু বি লাইক singer or has to be engineer like that. No, we want my child to be successful in whichever way, correct? But take it a point, apuni life ot kiba eta jodi korbo bisare ba which will help to improve these abilities. This program will help immensely mane bahut bhalke apnar bachchar bhitorot concentration to bodhabo, attention bodhabo aru maths apuni bhabibo noaribo কিমান ডাঙৰ এটা চেঞ্জ আনি দিব পাৰে এই অ্যাবাকাস প্ৰগ্ৰামটো আমি আহিছো গুৱাহাটীৰ পৰা আমাৰ অ্যাবাকাস অৰ্গানাইজেশ্যন এসআইপি একাডেমি ফ্ৰম চেন্নাই হেড অফিচ ইন চেন্নাই আমি আমাৰ চেন্নাইৰ পৰা 25 কান্ট্ৰিজত এতিয়ালৈ আছো আৰু আমাৰ দেশত অলমোস্ট 24 ষ্টেট আৰু সবতকে ডাঙৰ কথা কি 300 স্কুলত আমি এই প্ৰগ্ৰামটো শিকাও আমাৰ দেশত 300 অৰ বেছি স্কুলত 5 9 3 1 1 that is 19. Right answer. Okay, next অলপমান দীঘল নাম্বাৰ 4 7 9 less 3 1 6 less 9 1 6 1 that is 23. 23. Right answer. Did you understand? 82 86 less 82 64 76 62 less 54 add 52 85 55 less 86 add 56 58 93 55 70 less 87 91 79 and the answer is Risti. 842. Same answer, both of you. 842, correct answer. This time play the 97 tables of 97. আপোনালোকে ইয়াত চাব ইয়াত আহি গৈছে মই ফৰ্মুলা দি দিছো 97 times 1 97. 97 times 2 194. times 3 291. times 4 388. times 5 485. times 6 582. times 7 679. times 8 776. times 9 873. times 10 970. আমি কি ভাবিলে মুখস্থ কৰি পসিবল নাম্বাৰস আপুনি আপোনাৰ পৰা লৈছো আৰু এটা নাম্বাৰ গঞ্জন দিব কাৰণ হি ক'লে কি 1000 তো ইমান দূৰলৈ নাযাম মই এটলিষ্ট 100 ৰ পৰা 200 ভিতৰত এই ফালৰ পৰা যিকোনো এটা নাম্বাৰ পিছ ফালৰ পৰা between 100 to 200 যিকোনো এটা নাম্বাৰ 123 one more number Ganjandeep 123 triple digits or tables 123 times 1 123. 123 times 2 246. times 3 369. times 4 492. times 5 615. times 6 738. times 7 861. times 8 984. times 10 and sorry 9 1107. correct times 10 1230. times 11 1353. times 12 1476. times 13 1599. times 14 1722. times 15 1845. times 16 1968. times 17 2091. times 18 2214. times 19 2337. brilliant মুখস্থ কৰিলে পাহৰি যাব মুখস্থ নকৰাকে 600 quickly 525 Risti 525 times 1 525. 525 times 2 1050. 525 times 3 1575. times 4 2100. times 5 2625. times 6 3150. excuse me times 7 3675. times 8 4200. times 9 525 times 9 4725. correct answer times 10 5250. brilliant now Devonil what do you say 1 1426. 1426 times 2 2852. 1426 times 3 4278. 1426 times 4 5704. correct 1426 times 5 7130. 1426 times 6 8556. times 7 9982. times 8
11408. Correct answer. Times 9. 12834. Very good. Times 10. 14260. Brilliant. Times 11. 15686. Brilliant. Times 12. 17112. Exactly. Correct answer. Brilliant. If somebody wants to take a test, আপনার হাতত মোবাইল ফোন নর্মাল এসআইপি নর্মাল নন এসআইপি কিডছত আপনি দেখা নাপায় কেনেকুৱা ধৰণৰ স্কিলছ বেছিকৈ আছে কুইকলি জাষ্ট ভাবি পেলাই আনসাৰ ক'বলৈ চেষ্টা কৰক ফিলিং হাউ ইউ অল আর ফিলিং সব এগেইন কনফিউজ চেণ্টাৰৰ কাৰণে আমাৰ ক্লাছেছ আৰম্ভ হ'ব নেক্সট মান্থৰ পৰা এই মাহৰ নেক্সট 15 ডেজত আমাৰ প্ৰসেসটো থাকিব এডমিশন প্ৰসেস সো যোনে যোনে আজি আগবাঢ়ি গৈ আমাৰ ৰেজিষ্ট্ৰেচন ডেস্কত নিজৰ বাচ্চাৰ নামটো বুকিং কৰি যাব ইহঁতৰ কাৰণে ইহঁতকে আমি ব্যাচ দিব পাৰিম আৰু এটা ব্যাচত মনত ৰাখিব মাত্ৰ 12টা বাচ্চাক মই ল'ব পাৰিম 12 kids only 12 kids 400 আপোনাৰ বুকছৰ কাৰণে এটা মাত্ৰ লেভেলৰ এটা সেট বুকস লাগিব নেক্সট লেভেলৰ আৰু এটা সেট বুকস আৰু মান্থলি 1000 rupees দিস ইজ আওয়ার ফি স্ট্ৰাকচাৰ তো ইয়াৰ পৰা আপোনাৰ আজি যোনটো আপুনি আজি অনুষ্ঠানটো সঁচাকৈ খুবেই ভাল লাগিলে আৰু সকলো অভিভাৱকসকল উপকৃত হ'ব বুলি ময়ো আশা কৰিছোঁ আমাৰ নিজৰ সন্তানৰ ক্ষেত্ৰতো মই সেইটো ল'ম বুলি ভাবিছোঁ পদক্ষেপ আৰু চাওকচোন কিমান অভিভাৱকসকল ইয়াত উপস্থিত হৈ আছে দেবানীল দেৱ তোমাৰ ঘৰ ক'ত ক্লাস 1 আৰু গুৱাহাটীৰ পৰা আহিছা ন আৰু তুমি এইটো এবেকাছত কোন ক্লাছৰ পৰা তুমি ষ্টাৰ্ট কৰিছা মই ক্লাছ 2 তলত বহুত কেনেকুৱা পাইছা তুমি এইটো কৰি লৈ মই কৰি বহুত ভাল পাইছোঁ মানে মোৰ কেলকুলেশ্যনছ কনচেনট্ৰেশ্যন এইবিলাক বহুত ইম্প্ৰুভ হৈছে হয় হয় সেই কৰি পিনে আৰু তোমাৰ মা দেউতাইতো যথেষ্ট সহায় কৰিছে কৰিছে ন আৰু তুমি সদায় মানে কিমান সময় প্ৰেক্টিছ কৰা এইটোৰ ওপৰত মই মানে আগততো হাফ এন আৱাৰ বা 20 মিনিট প্ৰেক্টিছ কৰিব লাগে বাট লাহে লাহে কমি যায় প্ৰেক্টিছ কমি যায় তেতিয়া আমাৰ স্কিলটো আহি হৈ যায়গৈ ন ইয়াৰ লেভেল 11 আছে ন তো তুমি এতিয়া কোনটো লেভেল পালাগৈ মোৰ গোটেই কমপ্লিট হ'ল গ্ৰেজুৱেটেড কমপ্লিট হৈ গ'ল ন সেইটোৱে মানে এতিয়া তুমি এইটো লোৱাৰ পৰা তোমাৰ যি এতিয়া তুমি ক্লাছ 7ত ন ক্লাছ 7ত আছা তুমি তোমাৰ পঢ়াতটো কোনো একো হেৰি হোৱা নাই এইটো ক্লাছ লৈ তাৰপিছত ন তোমাৰ চাগে বেছি ইজিহে হৈছে চাগে তোমাৰ নিজৰ ক্লাছটো 7ৰ যিখিনি তোমাৰ কিতাপ পত্ৰ আছে সেইখিনি ন মেথছৰ একো প্ৰব্লেম নহয় অকমান ৰখি দিয়ক তলত ভিৰ আছে সুন্দৰভাৱে তৎক্ষণাত তুমি সেইখিনি চল্ভ কৰিব পাৰা ন ঠিক আছে থেংক ইউ তুমি এইখিনি কোৱাৰ বাবে মোৰ নামটো গঞ্জনদীপ বৰ্মন মই ক্লাছ 4 পঢ়ো মই স্কুল এনটো চেণ্ট ক্লাছ কনভেন্ট স্কুল গুৱাহাটী মই এবাকাছ পঢ়ি আছিলোঁ লেভেল 5ত আৰু মোক চেণ্ট্ৰেল গুৱাহাটী অঁ আৰু তুমি কোনটো ক্লাছৰ পৰা মানে ষ্টাৰ্ট কৰিছা ক্লাছ 1ৰ পৰা ক্লাছ 1ৰ পৰা ন আৰু তুমি 1ৰ পৰা কৰিলে তোমাৰ এতিয়া যিখিনি এতিয়া তুমি ক্লাছ তুমি 4ত পঢ়িছা ন 4ত পঢ়ি থকা তোমাৰ ইয়াত এতিয়া স্কুলৰ কিতাপ পত্ৰ পঢ়াৰ পৰা ইজি হৈ গৈছে অঁ সেইখিনি ভাল লাগিল তোমালোকৰ হেৰি কৰি পিনে চেষ্টা কৰিছা কোন ক্লাছ আৰু তুমি কোন ক্লাছৰ পৰা ষ্টাৰ্ট কৰিছা ক্লাছ 2ৰ পৰা ন এতিয়াতো তোমাৰ লেভেল কম হৈ গ'ল আৰু তোমালোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ থেংক ইউ